আজি আমাৰ ঘৰৰ চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই আছোঁ, চাই থাকিব। যদি নতুনকৈ মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই থাকক, মই দেখুৱাই গৈ আছোঁ এফালৰ পৰা। এয়া ফুল ৰুইছোঁ, ফুল ফুলা নাই তথাপিও আৰু ফুলিব আৰু এতিয়া উঠি আহিছে ফুলজোপাকেইটা। এইখনে আৰু চোতাল বেছি ডাঙৰ নাই। এইফালে বেঙেনাজোপা, বেঙেনা লাগিছে আৰু এইফালে ৰাস্তাটো দেখুৱাই দিছে। এই ৰাস্তাটো এইটো ব্লক ইটা বহুৱাই থোৱা আছে। আৰু এইকেইটা টুকুৰিকেইটা দেখিছে যে, এইকেইটা এটা বিশেষ কাৰণত এইকেইটা বাগানৰ মানুহকেইটা প্ৰায়ে গম পায় কিয় লগোৱা আছে। এইফালে চাওক, ৰ'দ এতিয়াও বৰ চোকা হৈ আছে। আৰু এইফালে এয়া চকুৱাৰ কিনাৰে কিনাৰে ফুল লগোৱা আছে। এফালৰ পৰা দেখুৱাই গৈ আছোঁ, চাই থাকিব। এইফালে চাব পাৰিব, এয়া জুই ধৰাই থৈছে, জাবৰকেইটা পুৰি দিছে এই তুলকৈ। আৰু এইটোৱে আমাৰ পাকঘৰ। আগত সিফালে আছিলে, এতিয়া এইটো ইয়াতে ৰন্ধা মেলা কৰি আছোঁ। আৰু এনেকৈ গৈ এইটো দ্বিতীয়খন দুৱাৰ দৰ্জা। আৰু এইখন হৈছে বাথৰুম, ভঙা চিঙা। দুখীয়া মানুহৰ বাৰু কি ভঙা চিঙাই থাকিব, আৰু ঘৰ দুৱাৰ বাথৰুম লেট্ৰিন ইত্যাদিবোৰ চব ভঙা চিঙাই। আৰু এইখন ফিল্টাৰ, এইখন ভতিজিন। আৰু এইফালে চাব পাৰিব, এতিয়া ভিতৰলৈ সোমাই যাওঁ। ঘৰৰ ভিতৰলৈকে এতিয়াও ৰ'দ পৰি আছে, চাই থাকক। এয়া ঘৰৰ ভিতৰত কেনেকুৱা ৰ'দ পৰি আছে। আৰু এয়া মোৰ ৱাইফে বনাই থোৱা নহয় যেনিবা, সিজাই শুকাই থৈছে নেমু আৰু ঔটেঙা। আচাৰ ভৰাব হেনো, কেতিয়াকৈ খাই পাম একো ঠিক নাই। এইখন আছে কয়লাৰ মুৰ্গী পুহিবৰ কাৰণে গঁৰাল বনাই থৈছোঁ। পোৱালি আনিছোঁহে। আৰু এইটো দেখিছে, এইখিনিতে দুৱাৰ এখন খুলিম বুলি ভাবিছোঁ। চাব, দেখুৱাই দিম। পোৱালিকেইটা আনিলোঁ যেনিবা, আৰু ইয়াত ভৰাই দিয়া নাই। আৰু 2-3 দিনৰ পাছতে ইয়াত ভৰাম। কমপ্লিট হোৱা নাই গঁৰালটো। 50টা আছে পোৱালি, 50টা আৰামত ধৰিব ইয়াত। এয়া দেখিছে, এইখিনিতে দুৱাৰটো খুলিম। এই টিং লগোৱা নাই, টিংটো দি দিছোঁ কাৰণ সাপ তাপ একো সোমাব নোৱাৰে। আৰু মেকুৰী চেকুৰীৰ কাৰণে বচাই ৰাখিব লাগেতো, সেইকাৰণে ওপৰতো জালি দি দিছোঁ। একদম সকলোফালে বন্ধ কৰি দিছোঁ, চবফালে। আৰু এইটো আমাৰ ঘৰৰ চিকিউৰিটি গাৰ্ড টমি, বেমাৰ হৈ আছে, নাজানো কি সেইফালে। আৰু এয়া পোৱালিকেইটা, কয়লাৰ পোৱালিকেইটা ইয়াতে থৈ দিছোঁ। 50টা আছে, 3 ভাগ কৰি দিছোঁ। কেইটাক আছে হিচাপ কৰা নাই, তথাপিও আৰু 3 ভাগ কৰি দিছোঁ, যাতে অলপ চলা ফিৰা কৰিব পাৰে। সেইবাবে অলপ অলপ দানা ছটিয়াই দিছোঁ, খাই আছে। আৰু এটা গুড় পানী দিলোঁ, গুড় পানী একদম খুব খাইছে। গুড় পানী দিবলৈ ক'লে আৰু গুড় পানী দি দিছোঁ। আজিয়ে আনিছোঁ আৰু পোৱালিকেইটা। সেইফালে ফেন লগাই দিছোঁ, দেখিছেই। ছুপাৰ ৱাইন মিডিয়াম চাইজত দি দিছোঁ, আৰু যাতে অলপ গৰম, আজি গৰমো বহুত, সেইকাৰণে ফেন লগাই দিছোঁ। অকল মানুহে ফেনৰ তলত বহিলে নহ'ব, সেইবাবে পোৱালিকেইটাকো অলপ দি দিছোঁ। আৰু এইফালে আমাৰ চৌকা ঘৰ, এয়া দেখিছেই ভঙা চিঙা। আৰু এই বস্তাকেইটা দেখিছে, বস্তাকেইটাত বালি আছে, আৰু এইকেইটাত পানী। এয়া মোৰ ৱাইফে পানী খাব হেনো, পিয়াহ লাগিছে। এয়া আমাৰ চৌকা, আৰু এয়া ভাত চচপেন আৰু কিবা কিবি এইফালে ৰাখি থোৱা আছে। তো আজিৰ কাৰণে ইমানেই, আৰু লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ন'টিফিকেশ্যন